কি ক'লা? তোৰ নাম কি? মাজুলীত ইমান গাল মানুহ তোৰ নাম কি? হা? আপুনি গাড়ীখন লৈ যাওক মানুহখিনি নমাই দি থৈ আপুনি যাব নাই এইখন আপুনি ড্ৰাইভাৰ নহয় নেকি নহয় মই বেলেগ গাড়ী ড্ৰাইভাৰ এইখন মোক আজি এইখনৰ ড্ৰাইভাৰ নাই কাৰণে মোক পঠিয়াই দিছে গাড়ীখন কাৰ থ্ৰুদি বুকিং কৰিছে সেইটোতো তেনেকৈ মানুহে কৈছে এতিয়া মোক আপোনাক কোনে ক'লে ড্ৰাইভাৰ হিচাপে ল'বলৈ আপোনাক ড্ৰাইভাৰ হিচাপে আনিবলৈ আপোনাক ড্ৰাইভাৰ হিচাপে কোনে ল'লে এইজন মানুহে ফোন কৰিছে নহয় ড্ৰাইভাৰ হিচাপে কোনে লৈছে আপোনাক এছটিচিৰ মানুহ হয় নাম কি নাম নাজানে আপোনাক গাড়ীখন দি পঠিয়াইছে আপোনাৰ নামটো তেওঁ নাজানে চাগে না মোৰ নাম জানো আপোনাৰ নামটো কি মোৰ নাম নুৰ ইছলাম কেইকেইটা তেওঁলোকে আচলতে সঠিক হেৰিটো দিব পৰা নাই ক'ৰ পৰা আহিছে ক'লৈ যাব সেইখিনি আমি সুধিলত কথাটো কোৱা নাই আৰু বাছৰ পৰা কোনো মানুহ এটা নমা নাই নানামিলতে আমাৰ সন্দেহ হ'ল আৰু এইখিনি হেৰি হৈ আছে বুলি এনেকুৱা যে অসমখনত আমাৰ এনেকুৱা হৈ আছে সেইটো কথা আমি গম পালো গম পাই পেলাই কোনোবাই চাগে খবৰ দিলে আপোনালোককো সেইকাৰণে মানে তেওঁলোকক ধৰিব পৰা হ'ল আৰু 10টা বজাত 10টাৰ পৰা ইয়াতে আছে ৰখাইছিলে চকা তাহাঁতৰ পামচাৰ হ'ল বহুত আগতে হ'ল পামচাৰ এটা চকা পামচাৰ হৈ আছিলে পিছত ইটো চকা পামচাৰ হলে ইয়ালৈ আহিছে পামচাৰটো হেৰি কৰি পেলাই তেতিয়া আমি সুধিলত মানে তেতিয়া তেওঁলোকে সঠিক উত্তৰটো দিব পৰা নাই কলৈ আহিছে কলৈ যাব কি কথা সেইখিনি ক'ব পৰা নাই বাংলাদেশী তেওঁলোকে অসমীয়া কথা কোৱা নাই এটাও তেওঁলোকৰ নিজৰ ভাষা মাৰি আছে সেইটোতে আমি গম পালো আৰু যে এনেকুৱা এটা হৈছে যেতিয়া বেলেগ জেগাৰ পৰা খেদা খাইছেগে আমাৰ আকৌ যোৰহাটখনলৈকে আহিছে আৰক্ষী আমি খবৰ দিয়া নাই আমাৰ ওচৰ চুবুৰীয়া যিখিনি মানুহ আছিলে সেইখিনি আচলতে খবৰ দিলে আহিলে আৰক্ষীও আহিলে আপোনালোকৰ চেনেলবোৰো আহিলে চব আহি তেওঁলোকক যি সোধ-পোছ কৰিব লাগে সকলোবোৰ কৰিলে তেওঁলোকৰ পেন কাৰ্ড ভোটাৰ কাৰ্ড সকলোবোৰ চালে তেওঁলোকৰ কিন্তু কাৰো একো নাই পেন কাৰ্ড ভোটাৰ কাৰ্ড নাই অসমীয়া কথা ক'লে তেওঁলোকে ক'ব নোৱাৰে তেওঁলোকে বাংলাদেশীয়ে মাৰিছে 45 জন আছিলে 40-45 হ'ব তেওঁলোক আহি আছো বুলি কৈছে হেৰিয়াৰ পৰা ধুবুৰী সেই চাইডৰ পৰা আহি আছো বুলি ক'লে আৰু কৈ পেলাই এতিয়া তেওঁলোক যাব মাজুলী যাম বুলি কৈছিলে আমাক পুলিচে ধৰি লৈ গৈছে